ও বুৱাৰী ইমান লাহে মুচি আছা পাকাখনক মৰম কৰি আছা নেকি দুব নাপাই দে অলপ জোৰে জোৰে মচি তে চাফা হ'ব মই অতদিনে ইনকে মুচা কাৰণে তো ঘৰটো ঠৌগা হৈ আছে গম পাইছি না মই যদি পতাপত মুচো ও কবা দেখোন লেতেৰা চেতেৰা থাকি যাব হে মাই সেইকাৰণে ইনকে মুচিছো দক হ'ব দে মোক কথা কৈ শুনাবা নালগে তোৰ বয়সত মই থাকাতে ইমান দেৰি মোৰ গোটেই ঘৰৰ কাম হৈ গেল হয় দে দে জলদি মুচ আজিকালিৰ বৰীৰ কি হ'ব বুৱাৰী অ মাই কক কি কৰছা তই এতে হাও কি কৈছা কাম বন শেষ কৰি এলো হা কি কথা কয়ে তইচোন ঘৰ মুচি আসলি মই এই মাত্ৰ আইলো 1 মিনিট হোৱা নাই তোৰ ঘৰ মুচা হৈ গেল অ হৈ গেল মাই গম পাইছো তেনকে কাম কৰা ঘৰ মুচিছে না পালা মাছছা ভগৱানে জানে হা মাই আপনি কি কথা কয়ে আপনার অসুবিধাটো কত মই বুজি নাপাও আপনি দেখোন অলপ আগতে কৈ আছিল আপনার বয়সত বলে আপনি বলে গোটেই ঘৰৰ কাম শেষ কৰি দিছিল সেইকাৰণে ময়ো আপনার দৰে হবা চেষ্টা করছো গোটেই ঘৰৰ কাম শেষ করলো ও সোনকালে হলেও বেয়া পায় দেৰিকে করলেও দেখোন আপনি বেয়া পায় হে কি হব আপনার লগত মাই হেই ভাল নালগে দক বাপরে বাপ পাকঘরটো সাফা করা হয়ে গেল দে মাইকি জানি ঘুমিয়ে আছে এখনি চান্সতে মই অলপমান রেস্ট লৈ লওঁ পাকঘরটো সাফা আছে এই মানে বেটি আরাম কৰি আছে এক মই দি আছো ৰা কেনে মজা পাব এতিয়া দি আছো বেটি কিমান আৰাম কৰে বাপরে মস্ত পিয়া লাগছি হাও পাকঘরটোৰ কি অৱস্থা হল দেখোনে মই দেখোন অলপ আগে চাফা কৰি থৈ গৈছিলো এ ভগৱান কোনে কৰব আৰু এগিলাখান মাইৰে কাম হ'ব মই অলপমান খোৱাটো মানে মাইৰ পচন্দই নহয় মানে জীৱনটো অশান্তি কৰি দিছে আৰু এতিয়া ইমান চাফা কৰিব লাগিল ও মাই আজি কি খাব ভাতৰ লগত ও মাই এইটো আৰু কেনে ৰেচিপি হে মাই কিনকে বা বনয় মইতো নাজনো ও মাই গম পাইছো ও মাই মোৰ যি ইচ্ছা তাকে বনং দিয়ক আপুনি অলপ বহক মধুৰিআম 2 কেজি ও মাই পৰীক্ষাত অলপমান উঠে দিবচোন এ মাই আপোনাক মই ভৰিখানে উঠাব দিছিলো আপুনি যে ইনকে বাগৰি দিলা কি হ'ব আপোনাৰ লগত হে মাই উঠক হে মাই উঠক কি হ'ব হে মাই পিছত কিন্তু আৰু বকি ৰাখিব ঘৰটো সাৰা নাই বুলি সাৰবা আহিছিলো নিজে শুই ললাক কি কৰো বহুত দিন হল ৰমলাকক ফোন কৰা নাই একবাৰ কথা পাতোৱে আগতে যে কি কথা পাতিছিলো আমি হেল্ল' কি কৰিছা নকবি আৰু বুৱাৰীৰ কথা আমাৰ বুৱাৰী এয়া এতে বহি তাতে বহি খালি মোবাইল চাব টিভি চাব ঘৰৰ কাম নকবি এটা কাম নকৰে গম পা না কথা নাছে কিয়া মই বোলে অত বহি মোবাইল চাই দেখো হা ভাত আঞ্জা বোলে নাৰান্ধো কোনিবাতে নালি ভাত আঞ্জা ৰান্ধি খুৱাই আছে ইনকে আজাদি এই এটা কথা গম পা না এই মিনা তাইৰো যি কি কপাল কি গুণৰ বুৱাৰী পাইছি শাহু আৰু সৌৰভ ইমান সেৱা শুশ্ৰূষা কৰে না আৰু আমাৰ বুৱাৰী নকবি আৰু নুখুজলে এক কাপ চাহো নাযাছে
হা মোৰাই মই বোলে আগে আগে চাই নেদো কি মিছা মিছা বদনাম কৰে মই দেখোন ৰাতিপুৱা উঠবা পাৰা মাই চাহ খাব না মাই অমুকটো খাব না ইনকে দেখোন যোগান ধৰি থাকতে যায় মোৰ কি মিছা কথা কবা পাৰে আৰু মিনা খুৰীৰ কথা কবা আহে মিনা খুৰী গিলানি বৈৰাকৰ লগত ইনকে লাগি নাথাকে ভালকে থাকে সেইকাৰণে তাহাৰ বৈৰাকো মিনা খুৰীৰ লগত ভালকে থাকে কাইজা পাচাল নকৰে আমাৰ দেখোন মাই দেখোন কিবা কিনকে থাকে ঐতকা কাম মাখান কৰি থাকব সেইকাৰণে আমাৰ এনেহেন হৈ থাকে বদনাম কৰবা আহে বৰাণীৰ বোৱাৰী যে মা কি কষ্ট কৰে 1 টকা কৰি জমা কৰি এটা বিল্ডিং বনালাক আৰু বোলে কৰবাত মাটিও কিনছে আৰু আমাৰ বোৱাৰী হ'ব দে কবাই লাজ লাগে জানান না খালি এটা খৰচা কৰবা দি জমা কৰাৰ কথাটো বাদে দি বা জমা কৰাৰ কথা কয় আমাৰ এখেতে দেখোন দৰমহা পাৰ লগে লগে দেখোন পইচা গিলা এখন দেখোন নিজৰ ফালে কৰি লয়ে বা হাতত পইচা পালিহে মানুহ জমা কৰিব পাৰিব কি কি কথা কৈ থাকে দেখোনে থেই মোৰ মাথাটো একদম নষ্ট হৈ গেলে এগলাখান কথা শুনি থেই ইয়াৰ পৰা জয়ে ভাল হ'ব মাই দেখোন ঘুমিয়ে আছে এই চাঞ্চতে অলপমান মোবাইলকে চাই লওঁ ৰ বোৱাৰী আৰু মোবাইলটো মানে দিনটো খালি মোবাইলটো কি আছে ইমান ঘৰতচোন ইমান কাম কৰিছে কামগিলা কৰবা নৰা মোবাইলটো একেবাৰে পকাই ধৰছি মাথাৰে তোৰ মোবাইল তেতিয়াৰ পৰা কামেই কৰি আছো কাম কৰি থকাৰ সময়ত কিন্তু দেখা নাপায় মোবাইলটো ল'বা 2 মিনিটো হোৱা নাই সেইটো হ'লে পটককে দেখা পালাক কি হ'ব নহয় মোৰ কপালখানে বেয়ায়ে কামখিনিকে কৰোঁ দে মা মই অলপ বজাৰৰ পৰা আহো ৰ'ব বোৱাৰী এইগিলা কি পিন্ধছা তই খালাক কি হ'ব যে মানুহ দেখিলে কি ক'ব যা এইগিলা খলাই বজাৰত এনেকে যাবা নাপায় নহয় ওচৰতহে যাম বেছি দূৰলৈকে নাযাওঁ নহয় একো নহয় দিয়ক নাই নৰা কি কথা ক'বা আহিছা ঘৰত পিন্ধছা মই পিন্ধবা দিছো মই একো নকওঁ ইমান ভাল মই কিন্তু বাহিৰত মানুহ দেখিলে কি ক'ব কচোন মোৰ লাজ সন্মানৰ কথা নাই আৰু এটা কথা কি সদায় বজাৰত যা আমি এই মাহৰ মূৰত একদিন গেছিলো তহঁতৰ ডেইলি আহা যোৱা খালি বজাৰ যোৱা ইটো লাগে সিটো লাগে নৰা দে যাবা যা ৰুমত যাতে এনেকে কাপোৰ পিন্ধিও যাবা নালাগে বজাৰতো যাবা নালাগে যা হয় নেকি মা মাৰ লগত ইনকে নহ'ব অলপমান তেল মাৰিব লাগিব মা শুনকচোন ইফালে বহিব আহকচোন মাই ভালে আছে চাওক ভৰি দুখন অলপ মিলি দিয়কচোন মই মালিচ কৰি দিম দিয়ক দে দি দিয়া আৰাম পাইছি না মা অলপমান মাই আপুনি মোক বজাৰত যাব দিব লাগিছিল মই ভাবছিলো বজাৰত যাই কিনে আপোনাক দুটামান মিঠাই লৈ আহিলো হয় আপুনি খাবা পালা হয় আপোনাৰ এখেতেতো আপোনাক মিঠাই খাবাই নেদে সেইকাৰণে মই আনিম বুলি ভাবছিলো আপুনি দেখোন যাবাই নেদে মিঠাই আনবি তই এটা কাম যা মোৰ কাৰণে 10টামান লৈ আহিবি যা হয় নেকি মাই ইনকে যাম না যা একো নহয় যা জলদি আহিবি দিয়ক মা মিঠাই খাবা পাম আজি ইমান দিনৰ মূৰত মই ভাল বাৰী দে